হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে ন? এইফালে চাওক, ৰাতিপুৱাই মই কি কৰি আছোঁ, মানে মই কালিৰ ভিডিঅ' দেখাব লৈছোঁ। কালি যে কৈছিলোঁ মই জেগা এটাত যাম বুলি, তাৰে ভিডিঅ' কেইখনমান ক্লিক কৰি ৰাখিছিলোঁ। এইটোকে আপোনালোকক দেখাম বুলি ভাবিলোঁ। পিছে আপোনালোকৰ খবৰ আকৌ সুধিছোঁ, ভালে আছে ন? এইফালে চাওকচোন বাৰু, মই ক'ত সোমালোঁ, এইফালে দেখিছেনে নাই, মানে মই বিউটি পাৰ্লাৰত সোমালোঁ। এইফালে মাহী মাতিব লাগে দেই। এইফালে আকৌ মানে মোৰ লগৰজনী মোতকৈ আগত বহি আছে, মানে তাই মানে দুদিন আগত ষ্ট্ৰেইট কৰিছিলে চুলি, তাৰপিছত স্পা কৰিব আহিছে, মানে স্পা এনে মাছাজ এনে একেই নে কিয়ে নাজানো। তাৰপিছত ময়ো ভাবিলোঁ ময়ো চুলিটো অলপ চাফা কৰি আহোঁগৈ বুলি। জীৱনত প্ৰথমবাৰ কৰিম দেই। এইফালে আজিলৈকে জন্মৰ পৰা আজিলৈকে চুলিৰ ক্ষেত্ৰত একো কৰি পোৱা নাই, কিন্তু মুখৰ ক্ষেত্ৰত মানে গালৰ ক্ষেত্ৰত 2 দিন কৰি পাইছোঁ। চুলিৰ ক্ষেত্ৰত আজি প্ৰথমবাৰ কৰিছোঁ। মাছাছে নে স্পাই কয় নে নাজানো, কিন্তু কৰিম, বহিছোঁ। দেখিছেনে নাই, শ্বেম্পু লগাইছে, চুলি ধুই আহিছিলোঁ, কিন্তু ইহঁতে আকৌ ধুই দিছে। কিমান আৰাম, কিমান যে ধুনীয়া, দেখিছেনে নাই। মানে বহি একদম এনেকুৱা মাছাজ, মানে চুলি ধুওঁতেই মাছাজ কৰাৰ নিচিনা ধুই দিছে, মানে ভাল লাগি গৈছে। মই কৈছোঁ আইঅ' ইমান ভাল লাগিছে বুলি কওঁতে চবেই মোক হাঁহিছে। কি কৰিম, হয় নাই, নাজানো যে কেনেকৈ কি কৰিব লাগে। এনেকৈ বহি থাকিবলৈ পোৱা হ'লে বুলি মই ভাবি আছোঁ। আৰু তাৰপিছত চুলিটো কাটি দিলোঁ নহয়। চুলিটো মানে ফাটি আছিলে, ইমানেই সৰিছে। তাৰপিছত মই অকণমান কাটিব কৈছিলোঁ, কিন্তু বাইদেউজনীয়ে ক'লে নাই, অকণমান কাটিব লাগিব, এইটো ফাটালৈকে কাটিব লাগিব, বহুত সৰিছে, তো অকণমান চুটি কৰি দিওঁ বুলি ক'লে। ময়ো বাপেকে কৈ দিলোঁ নহয়, হ'ব ঠিক আছে নহ'লে বুলি কৈ দিলোঁ। তাৰপিছত কাটি পেলালে। চুটি হৈ থাকিলে ইমান মনটো বেয়া লাগি আছে, হ'লেও যেনেকুৱা নহওক চুলিটো ধুনীয়া হৈ থাকিলে। এইফালে দেখিছেনে নাই, ক্ৰীম লগাইছে, মানে এইটোৱেই নেকি স্পা নে মাছাজ নে, এই ক্ৰীমটোহে লগাই চাগে। এনেকৈ পূৰা টানিছে চুলি, ইমান টোপনি আহিছে, ইমান ভাল লাগিছে নহয়। একদম এনেকেই যদি দিনটো মোক ডেইলি কৰি দিয়া হ'লে তেনেকুৱা ভাৱ আহিছে। এইফালে আকৌ মাছাজ কৰি দিছে, ইমান ধুনীয়া লাগিছে, ইমান আৰাম, বাপৰে। তাৰপিছত দেখিছেনে নাই, ইমান ধুনীয়া। ইফালে ইহঁতে শিকিয়ে আছে দেই, এইটো বাই হ'ব নে ভণ্টিয়ে হ'ব নাজানো, আমাতকৈ সৰুৱে হ'ব চাগে। ইমান ধুনীয়া মাছাজ কৰি দিছে। এইফালে আকৌ মাহীহঁতে বহি আছে, এইফালে মাজনী বাহঁতে চবেই বহি আছে। মোৰ লগৰজনী বা ইহঁতে স্কুলৰ মানে ছোৱালীৰ ফ্ৰেণ্ডৰ মাক হয়। ইহঁতেও আহিছে, এইফালে লগৰজনীও কৰি আছে, ইহঁতৰ কাৰণে ৰখি আছে। মোৰ কাৰণেও অলপ চিনাকি তেতিয়া, কিন্তু ইহঁতে মোতকৈও আগত গুচি গৈছে বাৰু। এইফালে দেখিছেনে নাই, মানুহ বহুত ফুল হৈ আছে, ইমান ধুনীয়া। এই বস্তুটো হাতত মেচিনটো লগাই যিকণ মালিচ কৰি দিয়ে, মানে ইমান ভাল লাগে, আকৌ যেন মোক কৰিয়ে থাকা তেনেকুৱা ভাৱ আহিছিলে। তাৰপিছত দেখিছোঁ ভিতৰত মোক হেলমেট ভৰাই দিছে নহয়। আগতে দেখিছোঁ বাৰু দেই বেলেগৰ মাথাত তেনেকৈ সোমোৱা, কিন্তু আজি প্ৰথমবাৰ নিজেও সোমাইছোঁ, কিন্তু বেয়া লগা নাই, ভালেই লাগিছে দেই। তাৰপিছত চবেই জোকাই আছে, এইটো ভিডিঅ'ত এতিয়া হেলমেট বুলি ক'ব আৰু বুলি, নাম নাজানো পিছে দেই কি হয়, কিন্তু হেলমেট বুলিহে জানো আৰু মই। তাৰপিছত এনেকুৱা গৰম ভাৱটো আহিছে, ইমান ধোঁৱা ওলাইছে, মোৰ ভয় লাগিছিলে এই ধোঁৱাৰ পৰা মই জ্বলি যাম নেকি, কিবা কৰিব নেকি। এইফালে হাঁহিছে, দেখিছেনে নাই। মই ভাবিছোঁ ধোঁৱাৰ মোত জ্বলি যাব এতিয়া, নাই। বহিব কৈছোঁ, বহিছোঁ, কুৰুক কুৰুক কিবা যে চব্জি যে উতলি আছে, তেনেকুৱা নিচিনা শব্দ এটা হৈ আছে। এনেকৈ বহিয়ে আছোঁ আৰু নিজে ভিডিঅ' কৰি বহি আছোঁ। তাৰপিছত বহি মেলি হৈ গ'ল বোলে, তাৰপৰা আকৌ ধুই দিছে, দেখিছেনে মইজনী, এইফালে ধুই দিলে। ইমান পিছল লাগিছে, এইটো কিমান ধুনীয়াকৈ ধুইছে, দেখিছেনে নাই, ইমান ভাল লাগিছিলে। আপোনালোকেও কৰিব পাৰে মাছাজ। প্ৰথমবাৰ মই কৰিছোঁ, কিন্তু ভালে পাইছোঁ, নিশ্চয় মই আকৌ কৰিব যাম। মই ভাল পাইছোঁ। ইহঁতে নতুনকৈ খুলিছে, বাজনীয়ে বহুত ধুনীয়া কৰে, মানে আমাৰ ঢকুৱাখানা ব্লগতে আছে। আপোনালোকেও কৰিব পাৰে। মই ওপৰত বাৰু বেনাৰটো দি দিম, আপোনালোকে লাষ্টত ভিডিঅ' চাব। হেৰি কৰি পিনি যাব পাৰে, মানে বহুত ধুনীয়া কৰে বাই। এফালে দেখিছেনে নাই, কিমান ধুনীয়া। ইফালে ইহঁত দুজনী শিকি আছে আৰু এজনী শিকি আছে, লগতে ইয়াত ক্লাছো কৰিব পাৰে চবেই। ময়ো চিন্তা এটা কৰি চাব লাগিব, কৰিব লাগে, কিন্তু মোৰ টাইম নাই কাৰণে মই হয়তো মিলাব নোৱাৰিম, কিন্তু হ'লেও চিন্তা এটা কৰি চাব লাগিব। বহুত ভাল লাগিছে। এফালে দেখিছেনে দুজনীয়ে লাগি দিছে পূৰা,
ইমান ভাল পালোঁ। তাৰপিছত চাব এইফালে লাষ্টত মই বেনাৰটো দি দিছোঁ, আপোনালোকে চাই মেলি নিশ্চয় যাব বুলি আশা কৰিলোঁ। ইমানেই ধুনীয়াকৈ কৰি দিয়ে বাই, মানে বহুত ধুনীয়া কৰি দিয়ে, মানে মই কৈছোঁ নহয় বহুত ভাল পালোঁ। চ' আকৌ নিশ্চয় যাম মই বাৰ ওচৰত। চ' এইফালে মই দেখাই দিছোঁ।